গুড মৰ্নিং নয়না গগৈ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু বিহু সেইবাবে আপোনালোক সকলোকে আজি মই বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আজিৰ দিনটো আপোনালোকৰ যাতে ভালে কুশলে যায়। আজি গৰু বিহু, গৰুক গা ধুৱাব ভালদৰে। মই চাওঁ আজি দিনটোত কি কৰোঁ, সকলোবোৰ আপোনালোকক দেখাই যাম। আৰু আজি বিহু বুলি এতিয়ালৈকে মই জেতুকা লগোৱাই নাই, যিহেতু গৰু বিহু সেইবাবে মই আজিহে জেতুকা লগাম। মই তেতিয়াহ'লে সদায় এনেকৈ লগাওঁ, তো দেখাওঁ কি কৰোঁ আৰু বলক নহ'লে চাই যাম। আজি যিহেতু গৰু বিহু, গতিকে মই ভাবিছিলোঁ যে গৰু গা ধোৱাখিনি আপোনালোকক দেখাম বুলি, কিন্তু দুৰ্ভাগ্যবশত মই গৰু গা ধোৱাটো চাব নাপালোঁ। এটলিষ্ট মই দেৰিকৈ পালোঁগৈ, যিহেতু ঘৰৰ কাম আছে, মই কামখিনি কৰি ল'লোঁ। আৰু সেইবাবে মই আপোনালোককো দেখাব নোৱাৰিলোঁ আৰু নিজেও উপভোগ কৰিব নোৱাৰিলোঁ, যিহেতু আমাৰ নিজৰ গৰু নহয়। ওচৰৰ দাদাহঁতৰ বৰমাহঁতৰ গৰুখিনি ধুৱাবলৈ যায়, মই তেতিয়াহে যাওঁ। গতিকে এইবাৰ অলপ দেৰি হৈ গ'ল, তো দেখাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰি দিব। আৰু এটা কথা যে এই ভ্লগটো মোৰ ফাৰ্ষ্ট ভ্লগ হয় জীৱনৰ, গতিকে অলপ কিবাকিবি ভুল হ'ব পাৰে কথা কোৱাত বা কিবাকিবি এডিটিঙত, গতিকে সেইখিনি আপোনালোকে ক্ষমা কৰি দিব। আৰু যদি কিবা নোৱাৰোঁ তেনেহ'লে আপোনালোকে শিকাই দিব, লগতে মোক ছাবস্ক্ৰাইব কৰিব, যাতে মই জীৱনত আগবাঢ়ি যাবলৈ আৰু অলপ সাহস পাওঁ। আৰু মোৰ চেনেলটোক শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই নতুন নতুন ভিডিঅ'বোৰ বনোৱাতে সৰ্বপ্ৰথমে আপোনালোকৰ ওচৰলৈ পায়। আকৌ এবাৰ কৈছোঁ, হেপ্পী ৰঙালী বিহু। আজিৰ দিনটো সকলোৱে ভালদৰে এনজয় কৰক। ভাইটি এতিয়াহে আহিছে ঘৰলৈ, লগৰখিনিৰ লগত আছিলেগৈ। তো এফালে আকৌ ই লাজ কৰিছে, এফালে এয়া লাজ কৰিছে। এয়া ভণ্টি, আহা। এয়া ভণ্টি, মানে মোৰ বাৰ ছোৱালী হয়। ভাগিন বুলি ক'ব লাগিব, কিন্তু ভণ্টি বুলিহে মাতিছোঁ। বাণী ভূঞা হয় নাই? কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী বাণী ভূঞা। তুমি কোন স্কুলত পঢ়া? নাৰ্চাৰী। নাৰ্চাৰী স্কুল নহয়, কিন্তু ক্লাছহে। তুমি সমাৰজ্যোতিত পঢ়া নাই? সমাৰজ্যোতিত পঢ়া নাই? পঢ়া। তুমি এতিয়া কেইজিলে পাইছা? এয়া ভণ্টি। যিহেতু এতিয়া সন্ধিয়া হৈ গ'ল, আৰু সন্ধিয়া আমি সকলোৱে যিহেতু গৰু বিহুৰ দিনাখন জাক দিওঁ, গতিকে ময়ো এতিয়া জাক দিব লাগিব। আৰু জাক দিবলৈ মই বস্তু বিচাৰোঁগৈ। বস্তু মানে কি, মাখিয়তী, বজপাত এইবোৰ বিচাৰোঁগৈ, কিন্তু আৰু কিবাকিবি বস্তু দিয়ে যিবোৰৰ নাম হয়তো মই নাজানো। তো আপোনালোকে প্লিজ মোক কমেণ্টত ক'ব, মই আপোনালোকক আৰু মই বস্তুবোৰ দেখাই দিম যে কি মই জাক দিবলৈ ব্যৱহাৰ কৰিলোঁ। তো প্লিজ দেখুৱাব আপোনালোকে। আৰু এইটো এটা বেলেগেই ফূৰ্তি নহয়, গৰু বিহুৰ ৰাতিপুৱা গৰু গা ধোৱা, কণী যুঁজ খেলা, মাহ হালধিৰে গা ধোৱা, থেকেৰা মূৰত সনা, সন্ধিয়া সময়ত আকৌ জাক দিয়া। সঁচাকৈ মানে ভাবিলে এই দিনটো আমাৰ কাৰণে বহুত 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 বেছি স্পেচিয়েল দিন হয়। সঁচাকৈ এয়া কেৱল এটা ফেষ্টিভেল নহয়, ৰঙালী বিহুটো। বিহু হৈছে আমাৰ লাইফ লাইন বুলি ক'ব লাগিব। তো চাই যায় আগলৈ ভিডিঅ'টো, আৰু কিবা কৰোঁ। বিহু নাচিবলৈ ওলাইছোঁ, বিহুলৈ যাওঁ আৰু হুঁচৰি গাবলৈ। চাওঁ ক'ত নিয়ে। ভাইটিও গৈছে, কিন্তু ভাইটি এতিয়া গুচি গ'লগৈ, সেইকাৰণে তাক লগ নাই পোৱা। গতিকে মই যাম এতিয়া। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। গতিকে আৰু অন্য এটা ভ্লগত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ।